নমস্কাৰ আজি আপোনালোকক দেখুৱাবলৈ লৈ গৈ আছো বুৰঞ্জী প্ৰসিদ্ধ যোনটো আমাৰ ঐতিহাসিক বৰনামঘৰ হয়। এই বৰনামঘৰ আপোনাৰ যোৰহাটত অৱস্থিত। দুটা নামঘৰ আপুনি দেখুৱাম আজি। গোটেই ডিটেইলছটো আপোনালোকে চাই থাকিব। বৰনামঘৰৰ গোটেই ডিটেইলছটো দেখাই দিম দেই। গম পাইছেনে আমি ক'ত আহি পাইছো? এইটোৱে হ'ল বুৰঞ্জী প্ৰসিদ্ধ যোনটো নামঘৰ, ঐতিহাসিক নামঘৰ, ঢেকীয়াখোৱা নামঘৰ। গুৰুজনাই কৈ গৈছে কলি ধৰি নাম, শাস্ত্ৰতো লিখা আছে নামে সে কল্যাণ। কুকুৰ শৃগালৰ ৰোৱাত মাতো আছে ৰাম নামৰ মালা গাঁঠি কৰা নিজ কাম। গোপাল গোবিন্দ লোৱা ৰাম নামৰ মালা গাঁঠি কৰা নিজ কাম। গোপাল গোবিন্দ লোৱা হৰি নাম। কি যে সুমধুৰ এই হৰি নাম। গুৰুজনাই কৈ গৈছে কলি হৰি নাম, শাস্ত্ৰতো লিখা আছে নামে সবাৰো আত্মাতে লোকতাৰণৰ হেতু গুৰুজনাই ক'লে। যত জীৱ তত শিৱ ইটো চৰাচৰ, চৰণে পৰিয়া সবা কৰিবা প্ৰণাম। গুৰুবাণী মুখে লৈয়া বোলা ৰাম ৰাম। আমাৰ লগত এতিয়া ইয়াৰ স্থায়ী বাসিন্দা কৰবী বৰুৱা আছে। এখেতে একচুৱেলি কলেজৰ অধ্যাপিকা হয়। তেখেতে বিশেষকৈ নামঘৰৰ বিষয়ে অকণমান জনাই দিব আপোনালোকে। আচ্ছা,
নামঘৰ বুলি ক'লে আমি বহু ঐতিহ্যপূৰ্ণ নামঘৰ মাধৱদেৱ আহি ইয়াত আছিলেহি বুলি ঢেকীয়া আইতাই আগতে ঢেকীয়াত হৈছিলে যাৰ কাৰণে এই নামেই হ'ল ঢেকীয়া খোৱা ইয়াত কেইবা অক্ষয় বন্তি আছে যি গছ আজিও জ্বলি আছে বুলি বিশ্বাস কৰা হয় অসমৰে নহয় গোটেই ভাৰতবৰ্ষৰ মানুহ এই নামঘৰতে আহে আৰু পবিত্ৰ আৰু বহাগ বিহুত আমি এতিয়া বহাগ মাহ বছৰটোৰ প্ৰথম মাহটোত আমি আহি পেলাই পৰিয়ালৰ গোটেইখিনি আহি আজি আমি সেৱা লৈছোঁ সেয়া ধন্যবাদ আৰু ইয়াৰ লগে লগে আমি ইয়াৰ পৰা আকৌ যাম আমি মইনাপুৰীয়া নামঘৰলৈ যাম তাৰ বাকীখিনি আপোনাক দেখুৱাম মইনাপুৰীয়া নামঘৰ এয়া মইনাপুৰীয়া নামঘৰ আৰু এই নামঘৰৰ সন্মুখতে যদি আপোনালোকে প্ৰসাদ পানী ল'ব খোজে চাকি বন্তি ল'ব খোজে তেতিয়াহ'লে আপোনাৰ অতুল দাৰ দোকানলৈ আহিব পাৰে তেখেতে চাকি চব পাব আপুনি কৈ দিয়ক অৰ্থাৎ আপোনাৰ নামটো কৈ দিব নাম অতুল বৰা হয় চাকি ধূপ ইয়াতে আপুনি চব ইয়াতে পাই যাম শৰাই বস্তু চব ইয়াতে পাই যাম আৰু ইয়াতে আপোনাৰ কিবা থবৰ কাৰণে গাড়ী চাড়ী সুবিধাও আছে চাগে হয় এতিয়া কেইটাৰ পৰা কেইটালৈ আহিব পাৰি নামঘৰত নামঘৰ ৰাতিপুৱা 6টা বজাত আমাৰ খোলা থাকে 7টা বজালৈ 7টা বজালৈকে আহিব খোলা থাকে আৰু এনে নাম প্ৰসংগটো সদায় আমাৰ ইয়াত নহয় কিন্তু নামঘৰে খোলা থাকে আচ্ছা আপোনাৰ দেওবাৰে হয় বৃহস্পতিবাৰে হয় তাৰপৰা একাদশী সংক্ৰান্তি পূৰ্ণিমা সেইবিলাকৰ নাম হয় আচ্ছা বাকী এনেই নামঘৰ ৰাতিপুৱাৰ পৰা গধূলি 7 বজালৈকে খোলাই থাকে ঠিক আছে চাকি বন্তি দিব পাৰে শৰাই সঁফুৰা আনিলে মানে আগবঢ়াই থৈ যাব লাগিব আপোনালোকে ইয়াতে আহি পেলাই আপোনালোকে চাকি ধূপ জন্তি যি লাগে আপুনি ইয়াৰ পৰা লৈ ল'ব পাৰিব একেবাৰে নামঘৰৰ সন্মুখৰ দোকানখন নমস্কাৰ মই অৰিন্দম বৰুৱা আমি আজি এই ফেমিলিটো আহি পাইছোঁহি আজি মইনাপুৰীয়া নামঘৰ আৰু আমাৰ লগত আছে সকলোৰে পৰিচিত আলোক বৰুৱা এই আলোক বৰুৱা হাতৰ পৰা আমি গম পাম যে মুখৰ পৰাই গম পাম যে এই মইনাপুৰীয়া নামঘৰ ভাগৰ অকণমান কথা আলোক বৰুৱা আপুনি অকণমান জনাব নেকি নিশ্চয় এই মইনাপুৰীয়া নামঘৰ আচলতে এই যোৰহাটৰ কেইবাভাগত এনেকুৱা নামঘৰ আছে ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰনামঘৰ মইনাপুৰীয়া বৰনামঘৰ মাছৰহাট বৰনামঘৰ এনেকৈ যোৰহাটৰ কেইবাভাগো এনেকুৱা বিশিষ্ট নামঘৰ আছে তাৰে ভাগৰ মাজত এভাগ হ'ল আমাৰ এই মইনাপুৰীয়া নামঘৰ আমাৰ মেলেঙৰ এইয়া লাদৈগড়ত অৱস্থিত কেইবাখনো গাঁৱৰ ৰাইজ মিলি পেলাই এয়া নামঘৰ প্ৰতিষ্ঠা কৰিলে এক সুন্দৰ পৰিৱেশ এই যোৰহাটৰ নালাগে অসমৰ ভিতৰতে এতিয়া প্ৰসিদ্ধ নামঘৰ মইনাপুৰীয়া নামঘৰ ইয়াত অসমৰ বিভিন্ন অঞ্চলৰ পৰা ৰাইজ আহে বিশেষকৈ ভাদ মাহত ইয়াত বিৰিদি বাট নোপোৱা হয় আৰু ইয়াৰ আমাৰ এইখন গাঁৱৰ মেলেঙৰ এই চাৰিওফালে আমাৰ ইয়াত বহুত গাঁও আছে সকলো ৰাইজ ইয়াত একগোট হৈ এই নামঘৰতে ভাদ মাহত নাম প্ৰসংগ কৰে আৰু এই নামঘৰতে এখন প্ৰসিদ্ধ বিখ্যাত ভাওনা আমাৰ ইয়াতে নৃসিংহ মূৰ্তিভাগ আছে এই নৃসিংহ মূৰ্তিভাগৰ ওপৰতে ইয়াত ভাওনা পৰিৱেশন কৰে বহু ঠাইৰ ৰাইজে ভাওনা ইয়ালৈ আগবঢ়ায় আৰু এই ভাওনা নৃসিংহ যাত্ৰা ভাওনাভাগে ইয়াতে কৰা হয় এয়া আমাৰ ঐতিহ্যমণ্ডিত মহিমামণ্ডিত নামঘৰ মইনাপুৰীয়া নামঘৰ নমস্কাৰ এয়া আমি জানিলোঁ আজি আমি আলোক বৰুৱাৰ হাতৰ পৰা আমাৰ এই ঐতিহ্যমণ্ডিত মইনাপুৰীয়া নামঘৰৰ কথা আৰু আমি আৰু জানিম আমাৰ লগত জড়িত থাকিব মই অৰিন্দম বৰুৱা DY চেটিছফাইড